পিছফালে দেখাই মই পিছফালে দেখাই দিম অৱস্থা ৰাহুলৰ পিছফালে বহুত বেয়া হৈছে দেখিবে মই দেখাই দিছোঁ প্ৰপাৰ টৰ্চ মাৰি মাথাটো দেখো মাথাটো লাগিছে এয়া ডিঙিৰ ওচৰত কিন্তু উপায় নাই কিন্তু দিগন্তক এটা বহুত ভাল বস্তু দি গৈছে দিগন্ত বস্তুটো কি ঠাণ্ডা দিনত জুই জ্বলাব পাৰিবা বেয়া বৰষুণ কেতিয়া ঘৰত যাব পৰা যে ঠিক নাই আৰু বেয়া বৰষুণ এইটো কি হ'ল ওলাই আহিছে এইটো কম ইয়াৰ আৰু এটা কিবা হৈ গ'ল কি হ'ব বেচেৰা এই ভাল টাইমত গম পালোঁ কি হৈছে নট নাই নহয় তলত নট নমস্কাৰ গুড মৰ্ণিং এণ্ড আপোনালোকৰ কি খবৰ আপোনালোক ৱেলকাম কৰিছোঁ মোৰ এটা নতুন ব্লগত তো আজিৰ ব্লগটো মানে ৰাইড টু দীপৰ বিল হ'ব তো আহি আছে দিগন্ত আৰু মই আছোঁ এতিয়া মানে দিগন্তহঁতৰ ঘৰত আৰু কোন কোন আহি আছে দেখাই আছোঁ অম্লান আহি আছে তাৰপাছত আহি আছে ৰণিত আৰু মই মানে মোৰ বাইকটো নলওঁ মানে বাইকৰ অলপ ব্ৰেক শ্বুটো মানে প্ৰব্লেম হৈ আছে মোৰ কাৰণ কি বহুত চাউণ্ড ওলাই মানে পানী সোমাই গৈছে তো সেইটো কাৰণে বাইকটো নলওঁ মই যাম অম্লানৰ লগত আৰু হেলমেটতো মাউণ্ট লগাই লৈছোঁ মাউণ্টটো দি আপোনালোকক কি দেখাম কেইটামান ক্লিপ ইনষ্টাগ্ৰাম একাউণ্ট এইটো মোৰ তো আপোনালোকে যাই কিনে যাৰ মন আপোনালোকৰ ফ'ল' কৰি ল'ব পাৰে কাৰণ কি আপোনালোকে তাতে মোৰ হেণ্ডচাম ফটো ভিডিঅ'জবোৰ দেখা পাব তো এতিয়া আহি আছে দিগন্ত তাতে আছে দেখা নাপায় দিগন্ত আহি আছে দিগন্ত আহি লওক অহাৰ পিছত এতিয়া যাওঁ অম্লানতো আহি পাইছে বাকী লেটছ গো ৰাইট টু দ্য দীপৰ বিল উইথ গৰিলা 450 ফাইনেলি ৰখাৰ পিছত এই ভগৱানে যে দৰ্শন দিয়া বুলি কয় এটা এতিয়া ফাইনেলি আগতেই অম্লান আৰু ৰণিত ৰখি আছে ইহঁত দুজন এইফালে আছে অম্লান এইফালে আছে ৰণিত ক'ত যাম আমি আপোনালোকে আগত গম পাব কৈয়ে দিছোঁ কৈ দিছা দীপৰ বিলতে জাকৈ মাৰোঁতে চলো লেটছ গ' মই তাকে কৈছোঁ তো এইফালে অম্লানে পিন্ধি লৈছে মোৰ হেলমেটটো আৰু বঢ়িয়াকৈ ইয়াতে মটৰ ব্লগিং ইয়াৰ ছেটআপ হৈ গৈছে মই মটৰ ব্লগিংটো কৰা নাই বিকজ এতিয়া মানে মোৰ মটৰ ব্লগিং কৰিব মন নাই আৰু মই পিন্ধি লৈছোঁ অম্লানৰ এক্সৰ আৰু বাকী আগত দিগন্ততে আছে এই দিগন্তকটো কৈ লাভে নাই এইটো হেলমেটে নিপিন্ধে এতিয়া আমি গৈছোঁ দীপৰ বিল চলো নে কি কম না লেটছ গো পূৰা আইনা চাইনা লগাই দিছে আৰু একদম কিন্তু এটা বস্তু লগোৱা নাই এইটো বুঢ়ী বাৰতে আগত যায় লগাই দিব অম্লানৰ মানে পিছফালে মাৰ্কেট নাই এইবিলাক অৱস্থা হয় ভাগ্য ভাল মই পিছত লগা নাই মই মানে হাত দি ৰাখিছিলোঁ এনেকৈ সেইকাৰণে লগা নাই পিছফালে এতিয়া আহি পাল ৰণিততে মানে ক্লিপকেইটা চেক কৰে কেনেকুৱা হৈছে কি হৈছে ইয়াৰ পৰা 2000 years later কেনেকুৱা লাগিছে এইটো হেলমেটটো পিন্ধি হেলমেটটো ভালে লাগিছে কিন্তু পূৰা চেপিছে মানে যেতিয়া মানে বহুত দেৰিলৈকে ইউজ কৰি দিওঁ চেপিছে ইয়াৰ মানে সৰু হৈছে মানে বস্তুটো মাথাটো ইয়াৰ অলপ ডাঙৰ মানে চাইজৰ সেইকাৰণে মানে সৰু হৈছে আৰু চব ডাঙৰ হয় তো কিবা উল্টা হৈ আছে ইয়াৰটো মানে এক্সেল চাইজ মোৰতো এম চাইজ মোৰ সেইটো মানে মোৰ তাত পাৰফেক্ট হয় কিন্তু ইমান ডাঙৰ চাইজ হয় কিন্তু সেইটো মানে মোৰ তাত চেপি আছে আৰে এইটো কথা যাৰ বান্দৰ সিহে নচাব পাৰে সেইটো এটা কথা তো এতিয়া যাওঁ মানে আহি পোৱা নাই এতিয়া ক'ত বা ইজি ৰকেট উৰণ দিছে বাইকখন এতিয়া ৰণিততে ক'ত বা আছে এতিয়া আহি লওক অহাৰ পিছত যাওঁ এতিয়া আমি ভীমাশংকৰ গেটৰ ওচৰত পাইছোঁ দেন দীপৰ বিল পাব মানে আৰু বেছি দূৰ নাই দীপৰ বিল যাওঁ তাতে ধুনীয়াকৈ বহিম আৰু বাকী জল্দি 1K কৰিব লাগে তো ষ্টাৰ্টিঙতে কৈ দি আছোঁ যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সোনকালে গৈ কিনে ছাবস্ক্ৰাইবটো কৰি দিয়ক কাৰণ কি বহুত ইণ্টাৰেষ্টিং কণ্টেণ্ট আকৌ আহিব মানে आने वाला टाइम में बहुत कुछ নহয় কি आगे के टाइम में बहुत कुछ आने वाला है চলো আৰু আমি জুলাইতো এটা মানে স্পেচিয়েল ক'ৰবাত যাই আছোঁ আপোনালোকে সেইটোও দেখা পাব বাকী লেটছ গ' এতিয়া যাম দীপৰ বিল ফাইনেলি আমি আহি পাই গ'লোঁ দীপৰ বিল আৰু এইফালে আছে অম্লান ৰণিততে মানে এতিয়াও আহি পোৱা নাই অম্লান চহৰৰ পৰা অলপ বাহিৰত কেনেকুৱা লাগিছে বহুত দিনৰ পিছত ওলাই আহিছোঁ ন লগৰখিনিৰ লগত তো মানে বহুত ভাল লাগি আছে কাৰণ কেলৈ চিটিত থাকিলে বহুত বিজি থকা হয় আৰু মানে এইটো বতৰত দীপৰ বিল মানে ইয়াৰ আমেজটোৱে বেলেগ একদম
আৰু অম্লানৰ চাগে বেটেৰীৰ মানে গ'লেও কেছ নাই সেইকাৰণে চাবি তাবি অন কৰি ৰাখি দিছে ধনী মানুহ এতিয়া কি ক'ম আৰু অন কৰি থৈ দিছে আৰু বেটেৰী গ'লে গ'ল বেটেৰী লগাই লওক মই পৰীক্ষা কেনেকৈ পাছ কৰিছোঁ হে লেম্পৰ তলত পঢ়ি পঢ়ি ৰাস্তাত ঘৰত লাইট নাথাকে ষ্ট্ৰীট লাইটৰ তলত পঢ়ি পঢ়ি পাছ কৰিছোঁ কিন্তু আমাক ৰিপৰ্টাৰে লগত আহিল কিন্তু বেলেগ কথা নেকি আৰু ভিতৰুৱা জেগাৰ পৰা বিলংছ কৰোঁ সেইকাৰণে মানে ৰিপৰ্টাৰো আহিব নোৱাৰে ইমান ৰাস্তা বেয়া সেয়ে কথা নেকি তাকেতো তো এতিয়া আহি পাইছে বাকী দাদা ইয়াৰ পিছফালে আহি লওক আৰু এইফালে ইয়াতে মানে একো হেৰি চাউণ্ড টাউন নাই একদম বিন্দাছ ফ্ৰী অ' মাই গড শান্তি এতিয়া ধুনীয়াকৈ ইয়াতে বহিম অলপ টাইম বহি কিনে এটা আহি নবজালে হ'ল আৰু ইয়াতে খাই আছোঁ আমি চাহ গোটেইকেইজনে চাহটো খাই কিনে কিবা এটা পেট পূজাও কৰিব লাগিব কাৰণ কি টাইম হৈ গৈছে এতিয়া দুপৰীয়া চাওঁ কি খাওঁ চাহটো কিন্তু বঢ়িয়া হৈছে একদম টাৰ্ণিংটো এইটো দোকানটো খাই যদি আপোনালোকে ইয়াতে খাব পাৰে সেইটো খাব ইয়াতে ধুনীয়াকৈ একদম পৰঠা মেগী চেগি চব পায় আমি এতিয়া খাই লওঁ খাই কেনে দেন চাওঁ অম্লানে কৈ আছে কি ম'ম' খাই বোলে আৰু ইহঁতে কৈ আছে পৰঠা খায় মেজৰিটি উইংছ চাওঁ খাবা নেকি খাই লোৱা কোনে কি খায় বেয়া বৰষুণ আহি গৈছে কি হৈ চাওঁ দেৰিকৈ যদি কাৰণে গোটেইকেইটা এতিয়া এইফালে অম্লান বঢ়িয়াকৈ এটা বঢ়িয়া বহা জেগা এটা পাই গৈছোঁ এইফালৰ পৰা একদম দীপৰ বিলৰ ভিউ একদম বঢ়িয়া জেগা বঢ়িয়াকৈ বহি গৈছোঁ মানে এইটো জেগাটো দিগন্তে ল'ব ওলাইছিলোঁ কিন্তু নাই মই আগতে আহি বহি গ'লোঁ এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা আমি ভিউ চাই কেনে মেগী খাম আৰু একো দেখা নাই চলো এতিয়া মেগীটো আহিলোঁ ফাৰ্ষ্টতে মেগীৰ দাম কৈছে কি 60 শুনা পাই কিনে অলপ মানে ৰেটিংকৈ লাগি গৈছে 60 মেগীৰ প্লেট তাত মানে 30কৈ হয় এটা প্লেট মেগীটো বনাই দিব বনোৱাৰ পিছত আমি খাই কেনে চাওঁ কি হয় কাৰণ কি বৰষুণ আহিছে মেইন কথা তো মোৰ মানে এটা বেলেগ ভিডিঅ' শ্বুট কৰা কথা আছিল ভিডিঅ'টো মানে শ্বুট কৰিব পৰা নাই কাৰণ কি বৰষুণ আহি গ'ল আৰু মানে মেইনকৈ জাগা পোৱা নাই বিচাৰি তো চাওঁ কি হয় জাগা এটা আছে অ' অম্লান ইয়াতে বনাবা নেকি বে এইটো কৰি থাক মই এইকাৰণে আহিছোঁ ভাইটো দেখা ছাপৰি শ্বেয়াৰটো দে চবে মোৰ চিট লৈ ল'ল গদ্দাৰী কৰবে তহৰা ভাই ফাইনেলি আহি গ'ল মেগী কেনে হৈছে अगर देख रहे हो कॉन्ग्रेचुलेशंस মেগী মানে ষ্টৰি কৈ আছে চলো এতিয়া আমি মেগীটো খাই লওঁ ইমান ধুনীয়া জেগাত ইমান ধুনীয়া মেগী ষ্টাৰ্ট দিলেই খোৱা বা চলো খাই লওঁ এতিয়া ধুনীয়াকৈ ৱেইট হোৱা নাই মানে বেয়া ভোক লাগি আছে আৰু টাইম হৈ গ'ল এইফালে 3:10 ফটাফট খাই লওঁ খাই কিনে দেখা আছোঁ কেনেকুৱা লাগে ৱেইট বঢ়িয়া হৈছে আপোনালোকে যদি সেইটো ব্ৰিজটো ইফালেদি আহি কেনে ৰাস্তা এইটো ৰাস্তাৰ কাষতে দোকানটো আছে ইয়াতে আপোনালোকে ইয়াতে বঢ়িয়াকৈ আহি কিনে খাব পাৰে এইটো আমি খাই লওঁ এতিয়া তাৰমানে দিগন্তত মানে এটা বহুত দুখ লগা কাহিনী ইয়াৰ মানে বেচেৰাৰ এটা গাৰ্লফ্ৰেণ্ড আছিল আগতে তো কি ক'ম এতিয়া আৰু দুখ লাগে কিন্তু উপায় নাই কিন্তু দিগন্তক এটা বহুত ভাল বস্তু দি গৈছে দিগন্ত বস্তুটো কি ঠাণ্ডা দিনত জুই জ্বলাব পাৰবা ইমান ধুনীয়া ধুনীয়া জেগাৰ ফ্ৰেমত এনেকুৱা বটলা কিছুমান মানুহ আহি গ'লে ফ্ৰেমে বেয়া হৈ যায় ৱাও কি ধুনীয়া লাগি আছে ইয়াৰ পৰা ওলাই আহিছে বাইদেউ কম ইয়াৰ আৰু এটা কিবা হৈ গ'ল এইটোতো ডাইৰেক্ট মই ডিলাৰ যাব লাগিব
সেই লগোৱাকৈ ক্লাছডাল ছিঙি গ'লে দিগদাৰ হ'ব। আৰু কিবা হৈছে নেকি? ইয়াত কেনেকুৱাকৈ থাকে নাই এইটো বেলেগ, ব্ৰেকৰটো বেলেগ থাকে। অম্লানৰ মানে কেবলো ছিঙিল, এতিয়া আকৌ বাইকৰ এইটো ওলাই আহিল অকস্মাত। নাই ইছ, কি হ'ব বেচেৰা। এই ভাল টাইমত গম পালোঁ। কি হৈছে, নট নাই? নহয় তলত নট। যাব ওলাইছিলোঁ, যাব ওলোৱাতে যি বৰষুণ আহি গৈছে, বৰষুণত ফাঁচিলোঁ। এতিয়া বৰষুণ কমিলে ওলাব লাগিব, কিন্তু কমিব যেন লগা নাই। কাৰণ কি বেয়া বৰষুণ চবফালে, ইফালে পূৰা বগা হৈ আছে, পূৰা বৰষুণ। এতিয়া বৰষুণটো কমিলে ইয়াৰ পৰা ওলাই কিনে ডাইৰেক্ট ঘৰত যাব। মানে অম্লানৰো মানে ক্লাছৰ যোনটো এটা স্ক্ৰু থাকে, স্ক্ৰুৰ তলৰ টাইট বল যোনটো থাকে, যোনটো টাইট দিয়ে, সেইটো বস্তুটো ওলাই গ'ল ক'ৰবাত। সেইটো যাই কিনে ই লগাব বোলে। ইয়াক মানে আনচাৰি যাত্ৰাটো লৈ যাম। মই নৰ্মেলি য'ত বাইক ঠিক কৰোঁ। তো বৰষুণটো কমিলক এতিয়া, 4টাও বাজিল, ইফালে 4টা বাজিল। বৰষুণটো কমক, বৰষুণটো কমাৰ পিছত ৰাতিপুৱা ওলাই যাম। চশমাত কেনেকুৱা লাগি আছোঁ মই? আপোনালোকে এটা কমেণ্ট কৰি কিনে ক'বচোন কেনেকুৱা লাগিছে চশমাত। এক কমেণ্ট বেয়া লগা নাই, কিন্তু মই ল'ৰাটো এনেই হেণ্ডচাম না, সেইকাৰণে মানে মজা লাগি আছে। বৰষুণত ফাঁচি আছোঁ এতিয়া কি হ'ব বা এতিয়া? বেয়া বৰষুণ। কেতিয়া ঘৰত যাব পৰা যে ঠিক নাই আৰু, বেয়া বৰষুণ। আমি যেনে তেনে আহি পালোঁ, অৱস্থা একদম বেয়া। আৰু বাইকৰ এইটো অৱস্থা দেখা পাই মোৰ পিছফালটো কি হৈছে আপোনালোকে এইবাৰ ইমেজিন কৰি লওক। পিছফালটো দেখাই দিম, মই পিছফালটো দেখাই দিম। অৱস্থা ৰাহুলৰ পিছফাল বহুত বেয়া হৈছে নেকি বে? মই দেখাই দিছোঁ প্ৰপাৰ টৰ্চ মাৰি। মাথাটো দেখুৱা, মাথাটো লাগিছে। এয়া ডিঙিৰ ওচৰত চালা লটি ঘটি চেছ অবলাত চবটো দিছে। আজি এক্সপিৰিয়েঞ্চ বহুত মজা এক্সপিৰিয়েঞ্চ। আৰু মই খালী ভৰি আহিছোঁ, বিকজ ই জোতা পিন্ধি গৈছিল আৰু ই মানে বাইক চলাইছে, তো সেইকাৰণে কি কৰিব দি আছে, চেক্ৰিফাইচ কৰি দিছে। কি কৰিব দি আছে এইটো বস্তু। চলো এতিয়া ঘৰত যাওঁ।